নমস্কাৰ আপুনি চাই আছে DY365 ডিজিটেল হঠাৎ অসুস্থ হৈ পৰিল জুবিন গাৰ্গক নেম কেয়াৰ হস্পিটেলত ভৰ্তি কৰা হৈছে আৰু অনুৰাগীৰ মাজত এতিয়া হাহাকাৰ সকলো চিন্তিত হৈ পৰিছে হঠাৎ অসুস্থ হৈ পৰে হাৰ্ট থ্ৰব জুবিন গাৰ্গ এই মুহূৰ্ততে গুৰুত্বপূৰ্ণ খবৰ জনাই আছে হঠাৎ অসুস্থ হৈ পৰিল জুবিন গাৰ্গ আৰু অসুস্থ হোৱাৰ বাবে জুবিন গাৰ্গক নেম কেয়াৰ হস্পিটেলত ভৰ্তি কৰা হৈছে হঠাৎ অসুস্থ হৈ পৰে আৰু তাৰ পাছতেই আজি পুৱাৰ ভাগত হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিন গাৰ্গক আৰু বৰ্তমান সময়ত জুবিন গাৰ্গ সুস্থ বুলি জনাইছে চিকিৎসকে কিন্তু পূৰ্বৰ বেমাৰতে জুবিন অসুস্থ হোৱাৰ এতিয়া সন্দেহ হঠাৎ অসুস্থ হৈ পৰে জুবিন গাৰ্গ পুৱাৰ ভাগত অসুস্থ হৈ পৰে আৰু তাৰ পাছতেই নেম কেয়াৰ হস্পিটেলত জুবিন গাৰ্গক ভৰ্তি কৰোৱা হয় আৰু জুবিন গাৰ্গৰ অনুৰাগীৰ মাজত এতিয়া সকলো চিন্তিত হৈ পৰিছে কি হৈছিল হাৰ্ট থ্ৰব গৰাকীৰ সকলোৰে হাৰ্ট থ্ৰব জুবিন গাৰ্গ অসুস্থ তেওঁ নেম কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে আৰু আনহাতে বৰ্তমান সময়ত জুবিন গাৰ্গ সুস্থ বুলি জনাইছে চিকিৎসকে কিন্তু পূৰ্বৰ বেমাৰতে আচলতে জুবিন গাৰ্গ অসুস্থ হৈছে তেনে সন্দেহ কৰা হৈছে হাৰ্ট থ্ৰব জুবিন গাৰ্গ অসুস্থ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কিন্তু বৰ্তমান সময়ত চিকিৎসকে তেওঁ সুস্থ আছে বুলি কৈছে যদিও পূৰ্বৰ বেমাৰতে জুবিন গাৰ্গ অসুস্থ হোৱাৰ সন্দেহ নেম কেয়াৰ হস্পিটেলত তেওঁক পুৱাৰ ভাগত ভৰ্তি কৰোৱা হয় হঠাৎ তেওঁ অসুস্থ হৈ পৰে আৰু তাৰ পিছতেই নেম কেয়াৰ হস্পিটেললৈ তেওঁক লৈ যোৱা হৈছিলে হস্পিটেলত ভৰ্তি কৰোৱা হয় আৰু বৰ্তমান সময়ত চিকিৎসকে কৈছে যে জুবিন গাৰ্গ বৰ্তমান সময়ত সুস্থ কিন্তু পূৰ্বৰ হৈ থকা বেমাৰত আচলতে জুবিন গাৰ্গ অসুস্থ হৈছে তেনে সন্দেহ কৰা হৈছে হঠাৎ অসুস্থ হৈ পৰে হাৰ্ট থ্ৰব জুবিন গাৰ্গ আৰু অসুস্থ হোৱাৰ পিছতেই আজি পুৱাৰ ভাগত জুবিন গাৰ্গক লৈ যোৱা হয় নেম কেয়াৰ হাস্পতাললৈ পুৱাৰ ভাগত হাস্পতালত ভৰ্তি কৰা হয় আৰু চিকিৎসকে বৰ্তমান সুস্থ বুলি কৈছে যদিও পূৰ্বৰ বেমাৰত আচলতে জুবিন গাৰ্গ অসুস্থ হৈছে তেনে সন্দেহ কৰা হৈছে আৰু আনহাতে যিসকল অনুৰাগী জুবিন গাৰ্গৰ সকলো আচলতে চিন্তিত হৈ পৰিছে সকলোৱে চিন্তা কৰিছে কাৰণ প্ৰিয় গায়কগৰাকী প্ৰিয় শিল্পীগৰাকী আচলতে অসুস্থ হোৱাৰ বাবে সকলো আমি এতিয়া চিন্তিত হোৱা দেখিবলৈ পাইছোঁ হঠাৎ অসুস্থ হৈ পৰে পুৱাৰ ভাগত তেওঁ অসুস্থ হৈ পৰে আৰু তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় নেম কেয়াৰ হাস্পতালত লৈ যোৱা হয় চিকিৎসকে বৰ্তমান সময়ত কৈছে তেওঁ সুস্থ কিন্তু পূৰ্বৰ বেমাৰত আচলতে তেওঁ অসুস্থ হৈছে তেনে সন্দেহ কৰা হৈছে জুবিন গাৰ্গক নেম কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে পুৱাৰ ভাগতে তেওঁ অসুস্থ হৈ পৰে হঠাৎ অসুস্থ হৈ পৰে শৰীৰৰ অৱনতি ঘটে অসুস্থ হোৱাৰ ফলত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু বৰ্তমান সময়ত সুস্থ হৈছে বুলি জানিব পৰা গৈছে চিকিৎসকে ঘোষণা কৰিছে কিন্তু পূৰ্বৰ হৈ থকা বেমাৰত আচলতে তেওঁ অসুস্থ হৈছে তেনে সন্দেহ কৰা হৈছে নেম কেয়াৰ হস্পিটেলত পুৱাৰ ভাগতেই শিল্পীগৰাকীক ভৰ্তি কৰোৱা হয় পুৱাৰ ভাগতেই তেওঁ শৰীৰৰ অসুস্থতাত চিকিৎসালয়লৈ তেওঁক লৈ যোৱা হয় আৰু পূৰ্বৰ হৈ থকা বেমাৰত আচলতে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে অৰ্থাৎ তেওঁ অসুস্থ হৈ পৰিছে পূৰ্বৰ হৈ থকা বেমাৰৰ বাবেই তাৰ সন্দেহ কৰা হৈছে চিকিৎসকে বৰ্তমান সময়ত সুস্থ বুলি ঘোষণা কৰিছে যদিও অনুৰাগীসকলৰ মাজত লগতে জুবিন গাৰ্গৰ পৰিয়ালৰ মাজতো এতিয়া চিন্তা সকলোৱে আচলতে চিন্তিত হৈ পৰিছে হঠাৎ তেওঁ অসুস্থ হৈ পৰে পুৱাৰ ভাগত তেওঁক নেম কেয়াৰ হাস্পতাললৈ লৈ যোৱা হয় এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ বাবে এতিয়া ডাঙৰ খবৰ আহি পৰিছে কাৰণ হঠাৎ তেওঁ অসুস্থ হৈ পৰিছে বুলি জানিব পৰা গৈছে জুবিনক নেম কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে পুৱাৰ ভাগতে তেওঁক লৈ যোৱা হৈছে পুৱাৰ ভাগত তেওঁ শৰীৰত অসুস্থতাত ভোগে আৰু তাৰ পিছত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় চিকিৎসকে বৰ্তমান সময়ত সুস্থ বুলি কৈছে যদিও পূৰ্বৰ বেমাৰত জুবিন গাৰ্গ অসুস্থ হৈছে তেনে সন্দেহ কৰা হৈছে কাৰণ আমি দেখিবলৈ পাইছিলোঁ পূৰ্বেও আচলতে শিল্পীগৰাকী কেইবাবাৰো হাস্পতালত ভৰ্তি কৰোৱা হৈছিলে কিছু হঠাৎ তেওঁ অসুস্থ হৈ পৰিছিলে তাৰ ফলত চিন্তিত হৈ পৰিছিলে অনুৰাগীসকল পৰিয়ালৰ লোক আৰু বহুবাৰ আচলতে তেওঁক হঠাৎ চিকিৎসালয়লৈ নিবলগীয়া অৱস্থা আহি পৰিছিল আৰু আজিৰ দিনটোতো সেই ঘটনাই ঘটিছে আজি পুৱাৰ ভাগত তেওঁ হঠাৎ অসুস্থ হৈ পৰে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰে নেম কেয়াৰ হাস্পতালত তেওঁক লৈ যোৱা হৈছে আৰু বৰ্তমান সময়ত তেওঁ শৰীৰৰ অৱস্থা ভাল বুলি কৈছে তেওঁ সুস্থ হৈ উঠিছে বুলি কৈছে কিন্তু পূৰ্বৰ হৈ থকাৰ বেমাৰতে আচলতে তেওঁ এনেদৰে অসুস্থতাত ভুগিবলগীয়া হৈছে বা হঠাৎ তেওঁ অসুস্থ হৈ পৰে তাক লৈ এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে গতিকে আমি সেয়া জানিব পাম বা আমি তথ্য লাভ কৰিলে সেই সন্দৰ্ভত আমি অধিক জানিম হঠাৎ অসুস্থ হৈ পৰে জুবিন গাৰ্গ জুবিনক নেম কেয়াৰ হাস্পতালত ভৰ্তি কৰা হয় আৰু আজি পুৱাৰ ভাগত তেওঁক ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে নেম কেয়াৰ হাস্পতালত
আৰু বৰ্তমান সময়ত তেওঁ সুস্থ যদিও সন্দেহ এতিয়া যে পূৰ্বৰ বেমাৰতে আচলতে জুবিন অসুস্থ হৈ পৰিছিল। আমাৰ ওচৰত মন্তব্য এটা আহি পৰিছে, গতিকে মন্তব্য শুনাব বিচাৰিছোঁ। আপোনাক আৰু এঘণ্টামান পিছত গম পাব ডক্টৰে কি হৈ আছে। তেনেকুৱা জ্বৰ হোৱাৰ নিচিনা অকণ এবাৰ ইমান চিভিয়াৰ নহয়, কমকৈ হেৰি হৈছে। ত' এতিয়া গোটেই টেষ্টখিনি কৰি আছে। অকল বৌ তাত আছে, আমাক যাবও দিয়া নাই। যোৱাবাৰ যেনেকুৱা হৈছিলে চিজাৰ এটেক তেনেকুৱাই সৰুকৈ এবাৰ মানে মাইল আৰু এতিয়ালৈকে অহা নাই। এতিয়ালৈকে আমি টেষ্টখিনিয়ে কৰাই লওঁ আৰু 2-3 ঘণ্টা লাগে গোটেই টেষ্টবিলাক কৰাই লওঁ। তাৰপিছত আৰু কি হয় গম পাবই বোলে। জুবিনদাৰ এনেকুৱা যেতিয়া হয় বাৰে বাৰে এটা চিন্তিত মানে এটা হেৰি চিন্তা কৰিবলগীয়া তাকে এইটো লাষ্ট নৱেম্বৰত হৈছিলে, এতিয়া আকৌ 8 মাহৰ পিছত হৈছে। প্ৰায় সঘনাই হয় এইটো। সেইটো এতিয়া চিন্তা কৰাৰ বিষয়। ডক্টৰে কেনেকৈ ট্ৰিটমেণ্টটো কৰে কেনেকৈ তেওঁলোকে গম পাব। আগতে আপোনালোকে কথা পাতিছে ডক্টৰৰ লগত, এটা জানিব বিচাৰিছোঁ কাৰণটো কি বুলি কয়? টোপনি ক্ষতি নে বেছি প্ৰেছাৰ লোৱা? কাৰণটোহে ষ্ট্ৰেছ, টোপনি ক্ষতি সেইটো কাৰণে হয়। ডক্টৰে তেনেকৈয়ে কৈছিলে আমাক আগতে। সেই জুবিন দা লাষ্ট কেইদিনমান ৰেষ্টতে আছিলে। এতিয়া তেওঁ লাষ্ট এসপ্তাহ-দুসপ্তাহ ৰেষ্টতে আছিলে। তবুও এইটো মানে কিয় কাৰণে হৈছে এইটো উলিয়াব লাগিব আৰু। কালি নিশা তেওঁ ঘৰতে আছিলে, কালি জোনালীত আছিলে, শুই আছে, গৰিমাবু আছিলে, একেলগে আছিলে কালি। জিৰণিতে মানে ৰেষ্ট লৈ আছে। কালি ৰেষ্ট লৈ আছে। কিমান সময়ত কালি এই আজি ৰাতিপুৱা কিমান সময়? এই 9:39 মানত আপোনাক গতিকে তেওঁ অসুস্থ হৈ পৰে আৰু অসুস্থ হৈ পৰাৰ পিছতেই তেওঁক হাস্পতালত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। বৰ্তমান সময়ত চিকিৎসকে ঘোষণা কৰিছে তেওঁ সুস্থ, তেওঁ শৰীৰ ভাল অৱস্থাত আছে, কিন্তু পূৰ্বৰ বেমাৰ আচলতে বেমাৰৰ ফলতে তেওঁ অসুস্থ হৈ পৰে বুলি সন্দেহ কৰা হৈছে। আৰু আচলতে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে জুবিন অনুৰাগীসকলৰ মাজত কিন্তু যথেষ্ট চিন্তা বৃদ্ধি পাইছে। তাৰ লগতে জুবিনৰ পৰিয়ালৰো যথেষ্ট চিন্তা বৃদ্ধি পোৱা আমি দেখিবলৈ পাইছোঁ। জুবিনক নিমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছিল। পুৱাৰ ভাগতে তেওঁ অসুস্থ হৈ পৰিছিলে আৰু বৰ্তমান সময়ত তেওঁ সুস্থ বুলি ঘোষণা কৰা হৈছে যদিও পূৰ্বৰ বেমাৰতেই জুবিন অসুস্থ হৈছে তেনে সন্দেহ। গতিকে পুনৰবাৰ সেই মন্তব্য আগবঢ়াব বিচাৰিছোঁ। আপোনাক আৰু এঘণ্টামান পিছত গম পাব ডক্টৰে কি হৈ আছে। তেনেকুৱা জ্বৰ হোৱাৰ নিচিনা অকণ এবাৰ ইমান চিভিয়াৰ নহয়, কমকৈ হেৰি হৈছে। ত' এতিয়া গোটেই টেষ্টখিনি কৰি আছে। অকল বৌ তাত আছে, আমাক যাবও দিয়া নাই। যোৱাবাৰ যেনেকুৱা হৈছিলে চিজাৰ এটেক তেনেকুৱাই সৰুকৈ এবাৰ মানে মাইল আৰু এতিয়ালৈকে অহা নাই। এতিয়ালৈকে আমি টেষ্টখিনিয়ে কৰাই লওঁ আৰু 2-3 ঘণ্টা লাগে গোটেই টেষ্টবিলাক কৰাই লওঁ। তাৰপিছত আৰু কি হয় গম পাবই বোলে। জুবিনদাৰ এনেকুৱা যেতিয়া হয় বাৰে বাৰে এটা চিন্তিত মানে এটা হেৰি চিন্তা কৰিবলগীয়া। তাকে এইটো লাষ্ট নৱেম্বৰত হৈছিলে, এতিয়া আকৌ 8 মাহৰ পিছত হৈছে। প্ৰায় সঘনাই হয় এইটো। সেইটো এতিয়া চিন্তা কৰাৰ বিষয়। ডক্টৰে কেনেকৈ ট্ৰিটমেণ্টটো কৰে কেনেকৈ তেওঁলোকে গম পাব। আগতে আপোনালোকে কথা পাতিছে ডক্টৰৰ লগত, এটা জানিব বিচাৰিছোঁ কাৰণটো কি বুলি কয়? টোপনি ক্ষতি নে বেছি প্ৰেছাৰ লোৱা? কাৰণটোহে ষ্ট্ৰেছ, টোপনি ক্ষতি সেইটো কাৰণে হয়। ডক্টৰে তেনেকৈয়ে কৈছিলে আমাক আগতে। সেই জুবিন দা লাষ্ট কেইদিনমান ৰেষ্টতে আছিলে। এতিয়া তেওঁ লাষ্ট এসপ্তাহ-দুসপ্তাহ ৰেষ্টতে আছিলে। তবুও এইটো মানে কিয় কাৰণে হৈছে এইটো উলিয়াব লাগিব আৰু। কালি নিশা তেওঁ ঘৰতে আছিলে, কালি জোনালীত আছিলে, শুই আছে, গৰিমাবু আছিলে, একেলগে আছিলে কালি। জিৰণিতে মানে ৰেষ্ট লৈ আছে। কালি ৰেষ্ট লৈ আছে। তেনেকুৱাই কিমান সময়ত কালি এই আজি ৰাতিপুৱা কিমান সময়? এই 9:39 মানত আপোনাক আৰু এঘণ্টামান পিছত গম পাব ডক্টৰে কি হৈ আছে। মূৰ ঘূৰাই পৰি গৈছিলে। তেনেকুৱা জ্বৰ হোৱাৰ নিচিনা